মই জৰ্জিয়া মেধি সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এইটো মোৰ প্ৰথম ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে যে মৰম আৰু আশীৰ্বাদ দিয়ে। তো আজি মই মোৰ এটি প্ৰিয় জেগাত গৈ আছোঁ আৰু মই আপোনালোককো লৈ যাম। তো সেইকাৰণে আপোনালোকে অলপমান ছাছপেন্স ৰাখিব আৰু এই ভিডিঅ'টো লাষ্টলৈ চাই। জেগাত আহিছোঁ আমি আজি আইতাবোৰৰ লগত আজি অলপমান কথা পাতিম, হাঁহিম, ফূৰ্তি কৰিম আৰু তাৰে কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু সেইকাৰণে ভিডিঅ'টো একদম লাষ্টলৈ চাওক। শুনা নাপায় একচুৱেলি, কিন্তু সেইখিনি মোক কৈ আছে মই বোলে বহুত ধুনীয়া হয় আৰু মোৰ ইয়াৰিংছবিলাক বহুত ভাল লাগিছে। সেইখিনি মোক কৈ আছে আৰু মানে সিহঁতৰ মানে মনত ইমান মানে দুখ থাকে, ইমান কি থাকে, হ'লেও মানে সিহঁতে ইমান ফূৰ্তি কৰি থাকে। মা দেউতাক ভাল পাবানে? মা দেউতাক ভাল পালে ওপৰলৈ চবকে ভাল পাব। তাকে আপোনালোকো মায়েই দিয়ক, চবেই মা হয়, আইতা হ'ল মা। আছোঁ আৰু ভালে আৰু এটা বস্তু দেখাওঁ আপোনালোকক। এইবোৰ যিমান ফুল প্লাণ্ট যিমান দেখি আছে সকলোবোৰ আমাৰ আইতাহঁতে ৰুইছে, ইমান ধুনীয়াকৈ ৰুইছে, কি ক'ম আৰু দেখিয়ে ভাল লাগি গৈছেগৈ। আৰু ইফালেও আছে বহুত ফুল আছে,
আইতাবোৰে ৰৈছে। সজাই সজাই থৈ দিছে ফুলবোৰ, খুব ভাল লাগিছে দেখি পাই। আৰু নৰ্মেলি আমিয়ে নথওঁ এনেকৈ ঘৰত, কিন্তু তাতে আইতাবোৰে থৈছে, তো খুব ভাল লাগিছে। কাম কৰিব নোৱাৰে, আনি পেলাই ইয়াতে থৈ দিছে। বাকী ভালে আছে আপুনি? ভালে সঁচাকৈ বহুত ধুনীয়া। আৰু যিগৰাকী আইতা আছে ইয়াতে, তেখেতৰ মনত ইমান দুখ আছে। আৰু আমাক ক'লে অথনি কিছুমানৰ নিজৰ ভতিজীয়ে থৈ গৈছে, নিজৰ ল'ৰাই থৈ গৈছে ইয়াতে, কিছুমানৰ 4টা ল'ৰা, এজনী ছোৱালী, এইবোৰ আমাক বহুত ঘটনা ক'লে। আৰু কিছুমানক ৰাস্তাত পাইছিলে, এক্সিডেণ্ট হৈ ৰাস্তাত পৰি আছিলে, তাৰ পৰা উঠাই লৈ আনিছে মানুহে। তো গতিকে হ'লেও মানে তাৰপিছতো মানুহবিলাকে ইয়াতে ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি আছে। মই অলপ আগতে সিহঁতৰ লগত সহযোগ কৰিলোঁ আৰু কথা পাতিলোঁ সিহঁতৰ লগত। সিহঁতক মানে দেখিলে নালাগে কি সিহঁতৰ মনত ইমান দুখ আছে বুলি। আৰু ইয়াতে আহি মানে বহুত ভাল লাগিছে। আৰু তেনেকৈ জেনেৰেলি মই এনেকুৱা পৰিৱেশ মই কেতিয়াও পোৱা নাই ঘৰত বা ক'ৰবাত গ'লেও মই এনেকুৱা পৰিৱেশ কেতিয়াও আজিলৈ পোৱা নাই। ইয়াতে আহি পাইছোঁ, তো বহুত ভাল লাগিছে। আপোনালোকেও যেন ইয়ালৈ আহক এদিন, আৰু যেন ইয়াতে আইতাবোৰৰ লগত অলপমান কথা পাতক, হাঁহক, ফূৰ্তি কৰক, আৰু বাছ সেইখিনিয়ে মই ক'ব লাগিছে। আমি সেই অথনি অহা এতিয়া গধূলি হৈ গ'ল, আৰু কিন্তু যাবলৈ মনেই যোৱা নাই, ইমান ভাল লাগিছে। আৰু আপোনালোকে আহিব পাৰে ইয়াতে, কাহিলীপাৰাত অৱস্থিত। আৰু এটা বস্তু দেখাওঁ আপোনালোকক, আহক। তো এইবোৰ আইতাহঁতে বনাইছে, ইহঁতে হোলীও খেলিছে, নাচিছে, ইমান ফূৰ্তি কৰে, এইবোৰো বনায়। এতিয়া 7টা বাজিলে আৰু ইমান ৰাতি হ'ল, মানে যাবই মন যোৱা নাই। ৰখাই আছে, কিন্তু যাব লাগিব কাৰণে আমি যাব লাগিছোঁ। আৰু এয়া মোৰ মা। নমস্কাৰ, কিবা কৈ দিয়া, আজিৰ দিনটো কেনেকুৱা লাগিল? আজি বহুত ভাল লাগিলে। আহিলোঁ, মাইনা আহিলে, আইতাবিলাকৰ লগত আমি কথা পাতিলোঁ, তেওঁলোকৰ লগত থাকি বহুত ভাল লাগিলে। মই এনে আগে পিছত আহিয়ে থাকোঁ, আকৌ আহিম, আকৌ আপোনালোকৰ লগত কথা পাতিম। আজি অলপ গধূলি হ'ল, এদিন আমি দিনতে আহিম দিয়ক, কথা পাতিম। আৰু আপোনালোকে মাইনাক আশীৰ্বাদ দিব, ভিডিঅ'টো চাব।